গুড মৰ্ণিং। যিহেতু এতিয়া ৰাতিপুৱা সময় আৰু মানে কি 8টা বাজিল, মানে আমাৰ যিহেতু নতুন ঘৰটো আৰম্ভ কৰিছিলোঁ, সেইটো কাৰণে মানে কালিও আহিলে মিস্ত্ৰী আৰু মানে কালি দেখুওৱা নহ'ল, আজি দেখুৱাইছোঁ দোস্ত। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো যাতে আগুৱাই যোৱাত সহায় হয়। দোস্ত চাই থাকক। মানে দোস্ত যিহেতু ঘৰটো অলপ সৰুকৈ বনালোঁ, সেইটো মানে খিৰিকী কেইখনমান বেছিকৈ দিলোঁ, দৰ্জা এখন দিলোঁ। যিহেতু এটা ছাইডে ওলা সোমোৱা কৰিব লাগিব, সেইটো কাৰণে এখনেই দৰ্জা দিলোঁ আৰু মানে বাকী বেক ছাইডে দৰ্জা নিদিলোঁ। সেইটো ছাইডে এখন খিৰিকী দিলোঁ আৰু মানে এইটো ছাইডে এখন খিৰিকী দিলোঁ আৰু মানে দোস্ত এইটো ছাইডে মানে এখন দি দিলোঁ। দোস্ত মানে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মানে ঘৰটো যিহেতু বহুত ডাঙৰকৈ নবনালোঁ, সৰুকৈ বনালোঁ। দোস্ত চাই থাকক। মানে আমাৰ ঘৰত কাম কৰা মিস্ত্ৰী দুটা, সেই দুটা, এটা নাম মানে আমাৰ অংকু টকৰা বৰদলৈ আৰু মানে এইটো এটা আমাৰ অমৰ বৰদলৈ। মানে গাঁৱত তাক ফক্ক বুলি মাতে, তাৰমানে ই বহুত ফাল্টু কথা কৈ ফুৰে, সেইকাৰণে তাক ফক্ক বুলি মাতে। আৰু মানে সেইপিনে আমাৰ যোগালী বোপা কামত ব্যস্ত, যিহেতু বালি অলপ শেষ হৈছে আৰু আজি আনিব লাগিব। সেইটো কাৰণে মানে কি বালিখিনি অলপ মানে চাইডে চাফা কৰি বালি লৈ আহি আছে। দোস্ত চাই থাকক। আজি মানে 3টা ছাইড হ'ল, আজি মানে এটা ছাইড ক্লিয়াৰ কৰিব। যিহেতু 3 ইঞ্চি ৱাল, সেইটো কাৰণে বেছি ওপৰলৈ উঠাব নোৱাৰে আৰু আজি সেইটো ছাইডে চুৰু কৰিব আৰু সেইটো ছাইডে দিয়া হ'ব এখন মানে 3 পাল্লা খিৰিকী। দোস্ত চাই থাকক। যিহেতু মানে মিস্ত্ৰী লাগি আছে ঘৰতে আৰু এতিয়া মানে মই গৈ জল্দিকৈ মানে মিস্ত্ৰী ভাত খাবলৈ মানে মাছকেইটা লৈ আনিলোঁ। দোস্ত চাই থাকক। সেইকেইটা মানে মাছ যিহেতু গৈছিলোঁ সৰহকৈ আনিম বুলি আৰু পালোঁ কেইটামানহে, মানে কমকৈ পালোঁ, 4টা পালোঁ, আধা কেজি পালোঁ আৰু মানে কি এইকেইটা চলাই দিব লাগিব আৰু যিহেতু কমকৈ পালোঁ। আৰু ঘৰত ধান সিজুৱাই থোৱা হৈছে আৰু মানে পথাৰত লৈ যাব লাগিব। মানে মিস্ত্ৰী কামত লাহে লাগি আছে। আৰু দোস্ত ঘৰটো মানে যদিহে প্লাষ্টাৰ সম্পূৰ্ণ কৰি দিয়ে আৰু টিনপাত লগাই দিয়ে, কেনেকুৱা লাগিব দোস্ত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। দোস্ত চাই থাকক ভিডিঅ'। যিহেতু এতিয়া টাইম হৈ গ'ল, মানে ৰ'দো বহুতখিনি ওলালে আৰু এতিয়া মানে এয়া আমাৰ পিছফালে আপোনালোকে দেখিছে, এটা মানে অংকু মইনা আৰু এটা মানে অমপক্কৰ নাম জানেই, আৰু মানে এটা তাক নতুনকৈ নাম দি গৈছে চাম পাগলী মিস্ত্ৰী। সেয়া চাম পাগলী মিস্ত্ৰীহঁতে মানে কামত লাগি আছে। দোস্ত যিহেতু মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট নকৰে নাই, ছাবস্ক্ৰাইব নকৰে নাই, চাম পাগলী মিস্ত্ৰীক চাই পেলাই মানে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ। আৰু এয়া আমাৰ চাম পাগলী মিস্ত্ৰী কামত লাগি আছে। এইপিনে চাই দিয়া চাম পাগলী মিস্ত্ৰী, চাই দিয়া, হাই বুলি কৈ দে, হাই কোৱা। এয়া মানে চাম পাগলী মিস্ত্ৰীয়ে মানে হাই বুলি কৈছে, হাই বুলি কৈ দে, এনে কৈ দে দোস্ত। দেখিলে মানে চাম পাগলী মিস্ত্ৰীয়ে হাই হেল্ল' বুলি কৈ দিলেই আপোনালোকে। মানে ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এইটো চাম পাগলী মিস্ত্ৰী, এইটো দোস্ত এতিয়া আৰু টাইম হৈ গ'ল, আমি পথাৰত যাওঁ সৰিয়হ আৰু ধান লৈ কিনে মেলিবলৈ। দোস্ত ধান মেলিকৈ আহি মানে বেলেগ কামত লাগিব দোস্ত। আৰু এতিয়া আমি ঘৰৰ ভিতৰৰ পৰা ওলাই আহি এইখিনিতে ভিডিঅ'টো মানে সমাপ্ত কৰিছোঁ আৰু মানে এইখিনি মানে ধান লৈ যাম এতিয়া। দোস্ত আজিলৈ ইমানটা সামৰণি মাৰিছোঁ আৰু মানে চাম পাগলী মিস্ত্ৰী কামত লাগি আছে। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব হৈও মানে ইটা কঢ়িয়াবলগীয়া হৈছে। এই আমাৰ মিস্ত্ৰী চাওক, মানে ইটা কঢ়িয়াই আছে। যিহেতু যোগালী আজি এটা কমি গ'ল, সেইটো কাৰণে মানে মিস্ত্ৰীয়ে ইটা কঢ়িয়াবলগীয়া হৈ গৈছে, উপায় নাই। এয়া আমাৰ এই কৈয়ে দিছে আৰু 3টা আনিছোঁ চান বাইদেউ, চান পাগলী মিস্ত্ৰী। বেয়া কথা কি কৈছা, নাপায় নহয়। এয়া আমাৰ মিস্ত্ৰী চান পাগলী মিস্ত্ৰীয়ে মানে
ইটা কঢ়িয়াই আছে আৰু এইফালে মানে আমাৰ অংকু মইনা দৰ্জাত খিৰিকীত কব্জা লগোৱাত মানে ব্যস্ত আৰু এইপিনে যোগালী আৰু আমাৰ চান পাগলী মিস্ত্ৰীয়ে কামত লাগি আছে ইটা কঢ়িয়া কামত দোস্ত ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু বাই বাই।